প্ৰতি তোমালৈ কিবা কোৱাৰ আগেয়ে তোমাক সোধো পোনাটোৰ ভালনে? তোমাৰ কথা নুসুধি তাৰ কথা প্ৰথমেই সোধাৰ কাৰণে বেয়া পাইছা নেকি? বেয়া নাপাবা দেই। তোমাক যেনেকৈ ভাল পাওঁ তোমাৰ মোৰ সেই সপোনটোকো মই খুব ভাল পাওঁ। সেয়েহে তাৰ কথা প্ৰথমেই সুধিলোঁ। আমাৰ সম্পৰ্ক আৰম্ভ হোৱাৰ দিন ধৰি আমি খুব হেঁপাহেৰে এই সপোনটো গাঁঠিছিলোঁ। আমাৰ এটি কণমানি মৰম লগা ল'ৰা হ'ব। এতিয়া মনত পৰিলে মুখত মোৰ হাঁহি এটাই খেলি যায়। তোমাৰো মনত পৰে হয়তো। এৰা মনত পৰিবৰে কথা। সি কুশলে আছে নিশ্চয়। আজি বহুদিনেই হ'ল তোমাৰ খবৰ নোলোৱা। মুখখন উফুন্দাই আছে চাগে। বেয়া নাপাবা, জানাই চাকৰি দূৰৈত। সেইবুলি তোমাক পাহৰা নাই দিয়া। এনেকুৱা এটা দিনো যোৱা নাই যিদিনা তোমাক মনত পৰা নাই। প্ৰতিদিনেই চাকৰিৰ পৰা আহি মোৰ পুৰণি ডায়েৰীখন মেলি লওঁ। ইউনিভাৰ্চিটিৰ প্ৰতিটো দিনেই মোৰ সন্মুখত সজীৱ হৈ ধৰা দিয়ে তেতিয়া। কেণ্টিন 3ত কফিৰ কাপত চুমুক মৰা তোমাৰ প্ৰথম চেহেৰাটো আজিও মনত আছে। তোমাক প্ৰথম দেখিছিলোঁ সেইদিনা। তোমাক আকাশৰ পৰা নামি অহা জোনবাইজনীৰ নিচিনাই লাগিছিল। বৰ হেঁপাহেৰে তোমাৰ কাষ চাপিছিলোঁ। গভীৰ হৈছিল আমাৰ ভালপোৱা। নাহৰৰ তলে তলে লাহে লাহে খোজকঢ়াটো আমাৰ অভ্যাসেই হৈ পৰিছিল। লগৰবোৰে লগ পালে জোকোৱাটো তেনেই স্বাভাৱিক হৈ পৰিছিল মোৰ বাবে। কিন্তু জোকালে তোমাৰ মুখখন প্ৰতিদিনেই ৰঙা হৈ পৰিছিল। বগা চুৰিদাৰযোৰত তোমাৰ ৰঙা মুখখন বৰ ধুনীয়া লাগিছিল জানা। ফাগুনমহীয়া নাহৰজোপাক চাই চাই যে তুমি কিমান কথা কোৱা, মই মাথো তোমাৰ চকুলৈ চাই থাকোঁ তেতিয়া। এতিয়াও শুনিবৰ মন যায় তোমাৰ সেই অনৰ্গল কথাবোৰ। এতিয়াও ফাগুনমহীয়া চিপ চিপ বৰষুণত তিতিবৰ মন যায় কেতিয়াবা তোমাৰ সৈতে। কি কৰিবা, মই যে দূৰৈত। বাৰু থাওক ইউনিভাৰ্চিটিৰ দিনবোৰৰ কথা। পোনাটোক মোৰ কথা কোৱানে? সি দেখিবলৈ তোমাৰ নিচিনাই খুব মৰম লগা হৈছে নহয়। আগতে আমি দুয়োটাই কাজিয়া যে লাগোঁ, তুমি কোৱা ল'ৰাটো তোমাৰ নিচিনা হ'ব আৰু মই কওঁ মোৰ নিচিনা। আজি আৰু তেনেদৰে কাজিয়া লগাৰ অৱকাশ নাই। হয়তো যুক্তিও নাই তাত। শুনিছোঁ পোনাটোৰ নাম আমি ভবাৰ নিচিনাই ৰাখিলা, প্ৰান্তৰ। শুনি ভাল পালোঁ। বেয়া নাপাবা। তোমাৰ বিয়াত যাব নোৱাৰিলোঁ। দুখত নহয় বা অভিমানো নাছিল মোৰ। এই চাকৰিটোৰ বাবেহে যোৱা নহ'ল। আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখিলোঁ। আচলতে ভাল খবৰ এটা আছে। মোৰ বিয়া ঠিক হৈছে। মই নগ'লোঁ বুলি তুমি আকৌ নহাকৈ নাথাকিবা। ইউনিভাৰ্চিটি এৰাৰ 2 মাহ পিছতে তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাই অলপ দুখ পাইছিলোঁ। কিন্তু বিশ্বাস কৰা মোৰ চাকৰিৰ বাবেহে তাত উপস্থিত হ'ব পৰা নাছিলোঁ। চিঠিখনৰ লগতে মোৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ গাঁঠি দিছোঁ। মোৰ নতুন জীৱনটো আৰম্ভ কৰাৰ বাবে পাৰিলে আহি আশীৰ্বাদ কৰিবা। ছোৱালী তোমালোকৰ যোৰহাটৰে। পাৰিলে আহিবা। প্ৰান্তত তোমাৰ যুগান্তৰ। প্ৰতি তোমালৈ তোমাৰ চিঠি পাইছোঁ। সুধিছা প্ৰথমে পোনাটোৰ খবৰ। হয়, সি কুশলে আছে। তুমি প্ৰশ্ন কৰাতে মই পিছে মুখ ফুটাই থকা নাই। মই জানিছিলোঁৱেই মোৰ খবৰ তুমি ল'বাই। যিমানেই অভিমান নাথাকক কিয়, সেই অভিমান ভাঙি তুমি মোৰ এটা মাত্ৰ খবৰ ল'বাই। সেয়া মই জানো। এৰাও তুমি কোৱাৰ নিচিনাই মোৰ সপোনবোৰলৈ খুব মনত পৰে। আমি দুয়ো একেলগে দেখা সেই সপোনবোৰ এতিয়াও মোৰ মনৰ কোনোবা চুকত সযতনে ৰাখিছোঁ। তোমাৰ চিঠিখন পঢ়ি সঁচাকৈ পুৰণি কথাবোৰে মোৰ চকুৰ আগত ধৰা দিলেহি। কেণ্টিন 3ত বহি কফি খাই থকাৰ সেই দিনটোৰ কথা তোমাৰ এতিয়াও মনত আছে। মই সেইদিনা তোমাক খুব চঞ্চল ল'ৰা বুলি ভাবিছিলোঁ। পাছত নিজেই নুবুজিলোঁ কেনেকৈনো সেই চঞ্চল ল'ৰাটো মোৰ বুকুৰ আপোন হ'লহি। আজিও তোমাৰ চিঠিত সেই একেই আপোন আপোন ভাৱ। তোমাৰ এটা কথা মোৰ খুব ভাল লাগে জানা, তুমি মোৰ মনটোক আগতেই পঢ়ি পেলোৱা। কেনেকৈ জানিলা তুমি?
মই তোমাৰ খবৰ নাপাই অভিমান কৰি আছোঁ বুলি মই বুজো তোমাৰ চাকৰি দূৰৈত অসুবিধা হয় চাগে তেনেকৈ ভাবি মনটোক বুজাওঁ কেতিয়াবা আজি চোৱা তোমাৰ এখন চিঠিয়ে মোক উত্তৰ দিবলৈ কেনেকৈ বাউলি কৰি তুলিছে সকলো অভিমানৰ প্ৰাচীৰ ভাঙি তোমালৈ বুলি এখন চিঠি লিখিছোঁ আজি চিঠিত তুমি বৰ ধুনীয়াকৈ কৈ দিলা মোক চোকালে ৰঙা হৈ যোৱা মুখখন চাই তুমি খুব ভাল পোৱা কলেজত থকা দিনবোৰত এদিনো ক'লানে সেই কথা ভালেই হ'ল পিছে নক'লা মই আৰু ৰঙা পৰি গ'লোহেঁতেন তুমি কোৱাৰ দৰে মোৰো মন যায় কেতিয়াবা আকৌ ফাগুনৰ বতাহজাক একেলগে চুই চাবলৈ একেলগে চিপচিপীয়া বৰষুণত তিতিবলৈ বাৰু যি কি নহওক আমাৰ সপোনটো আংশিকভাৱে দিঠক হ'ল প্ৰান্ত ৰাখিলোঁ মোৰ পোনাটোৰ নাম তুমি থ'ব কোৱাৰ দৰেই মোৰ খবৰ তুমি ৰাখিছা জানো মই বেয়া নাপাবা তুমি মই দেখা সপোনটোৰ মাথো মোৰ অংশহে স্বাৰ্থপৰ দৰে মই পূৰণ কৰিব পাৰিলোঁ প্ৰান্তৰ মোৰ জীৱনলৈ আহিল ঠিকেই কিন্তু তুমি সেই প্ৰান্তৰক কোলাত লোৱাৰ অধিকাৰ নাপালা আমাৰ সপোনৰ তোমাৰ অংশ পূৰণ কৰিব নোৱাৰাৰ বাবে ক্ষমা কৰি দিবা তোমালৈ যিদিনা বিয়াৰ নিমন্ত্ৰণ পঠাইছিলোঁ সিদিনা মোৰ দুচকু উপচি পৰিছিল কি কৰিবা ঘৰৰ সিদ্ধান্ত কিবা ক'বলৈও তুমি তেতিয়া কাষত নাছিলা চাকৰিৰ ট্ৰেইনিং সূত্ৰে গুচি গৈছিলা দূৰলৈ আজি ভাবোঁ সেই সময়ত যদি আজিৰ নিচিনা মোবাইল থাকিলহেঁতেন কলেজীয়াৰ দুমাহতে সকলোবোৰ সলনি হৈছিল বিয়াৰ দিনা কান্দিছিলোঁ ঘৰ এৰাৰ দুখটো আছিলেই লগতে আছিল মোৰ সেই বিশেষ দিনটোত তুমি উপস্থিত নথকাৰ দুখ আমাৰ সম্পৰ্ক আৰম্ভ হোৱাৰ পৰা সেইটোৱে মাত্ৰ এটা দিন আছিল যিদিনা তুমি অনুপস্থিত আছিলা শুকাই কান্দি পেলাইছিলোঁ বাৰু বাদ দিয়া তোমাৰ বিয়া ঠিক হৈছে বুলি জানি বহুত সুখী হ'লোঁ মোৰ শুভকামনা সদায় তোমাৰ লগত আছে আৰু থাকিব আজি 7 বছৰৰ মূৰত তোমাৰ চিঠিখন পাই মই কান্দি পেলালোঁ আমাৰ সপোনটোৰ বাকী অংশ হয়তো এতিয়া পূৰণ হ'ব তোমাৰো এটি মৰম লগা ল'ৰা হ'ব মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তাৰো নাম ৰাখিবানে প্ৰান্তৰ মোৰ পোনাটোক আশীৰ্বাদ কৰিবা কুশলে থাকিবলৈ শেষত বেয়া নাপাবা তোমাৰ বিয়াত মই উপস্থিত থাকিব নোৱাৰিম যোৱাৰ বহুত ইচ্ছা আছিল তোমালোক দুটাৰ সুখ লগা মুখকেইখন চাবলৈ নাভাবিবা আকৌ তুমি মোৰ বিয়াত নহাৰ বাবে মই নগ'লোঁ বুলি এওঁৰ বছেৰেকীয়া পৰিছে সেইদিনা সুখী হোৱা তোমাৰ অশ্ৰুসীমনা